হেই গাইজ, আজি মই আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। তেন্তে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ আমৰিখোৱা আঞ্চলিক শিৱ মন্দিৰ চাবলৈ। আৰু এয়া আপোনালোকে চাই থাকক আমৰিখোৱা আঞ্চলিক শিৱ মন্দিৰ। আৰু আহি আমি আঞ্চলিক শিৱ মন্দিৰ পালোঁ আৰু ইয়াতে মই ধূপ চাকি কিনিলোঁ। ধূপ চাকি মই ল'লোঁ, লৈ পিনে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আৰু এতিয়া মই ভিতৰত গৈ আছোঁ। এয়া মই আহি পালোঁ আৰু এতিয়া মই ইয়াতে ধূপ চাকিবোৰ জ্বলাম। এইটো হৈছে মেইন মন্দিৰ, এইটো মেইন মন্দিৰ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে চাকিবোৰ, দেখা পাইছে আপোনালোকে, এইবিলাক দিনত জ্বলোৱা। আৰু মই সেইকাৰণে গধূলি আহিলোঁ। আৰু এই মন্দিৰটোত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু আহি পিনে ইয়াত সমাগম হয়। আৰু এই মন্দিৰৰ চাৰিওফালে একবাৰ চাই লওক আপোনালোকে, এইবিলাক দিনত জ্বলোৱা ধূপ চাকি চাই থাকক আপোনালোকে। আৰু এতিয়া আপোনালোকক মই দেখাম মন্দিৰৰ ভিতৰত কি আছে। মেইন মন্দিৰৰ ভিতৰত কি আছে আপোনালোকে দেখা পালে। এতিয়া মই মেইন মন্দিৰৰ পৰা ওলাই আহিলোঁ, আপোনালোকে দেখা পাইছে। আৰু ওলাই আহি পিনে মই ইয়াতে ফটো ল'লোঁ। ফটো লৈ পিনে আপোনালোকে এতিয়া মই দৃশ্য এটা দেখাম, চাই থাকক। এইবিলাক বাবা দেখিছে আপোনালোকে, এইবিলাক গাজা খাই আছে। আৰু খুটা, আমি যিটো খুটা বুলি কওঁ, মেইন পূজা মানে খুটা। আৰু এজন মই বাবা লগ পালোঁ, এজন বাবা আমাৰ গাঁৱৰ ওচৰৰে হয়। তেখেতৰ লগত মই এটা ফটো উঠিলোঁ, বাবাৰ লগত এটা মই ফটো উঠিলোঁ। আৰু ৰাইজে আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কৰিছে। আৰু আপোনালোকে দেখা পাইছে ৰাইজৰ সমাগম। আৰু এতিয়াও আপোনালোকে অকণমান আৰু এতিয়া এনেকৈ নাচ গান চাই পিনে আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু আজিলৈ ইমানেই। আৰু মই ইউটিউবত নতুনকৈ আহিছোঁ আৰু নতুন ব্লগ বনাম। আৰু আপোনালোকেও চাই থাকিব, যাতে আপোনালোকে ছাপোৰ্ট দিয়ে মোক। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু লগতে বেল আইকনটো বজাই দিব। আৰু কিবা ভিডিঅ'টো বনাওঁতে কিবা ভুল হ'ব পাৰে, ভুলটো আপোনালোকে শুধৰাই দিব, যে আগন্তলৈকে বনাব পাৰোঁ। আজিলৈ ইমানে, বাই বাই।